হেল্ল' গাইজ, আজি এটা পুনৰ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকক দেখুৱাম মানে এইবাৰ ৰাইজৰ ধান কেনেকুৱা হৈছে দেই। এইবাৰ ৰাইজৰ ধান ফটাফটি, পথাৰলৈ আহিলেই মনবিলাক একদম ধুনীয়া লাগে। ৰ'দ নাই এতিয়া, মানে ফটোটো অকণমান কিবা কিবি ডিচমিচ হৈ গৈছে আৰু ক'ব নোৱাৰি। চাওকচোন কিমান ধুনীয়া ধান হৈছে। এইবাৰ দাৱনী আপোনাৰ বিলাক পথাৰলৈ নামিলে মনবিলাক থৌকি বাথৌ লাগি যাব। কিমান ধুনীয়া ধান হৈছে এইবাৰ ৰাইজৰ। পানীটো জোখত পাইছে, সেইকাৰণে ধানটো ভাল হৈছে। বিশেষ এতিয়ালৈকে ভালেই দেখিছোঁ, পিছত আৰু কি হয় নাজানো আৰু দৰা টাইমত, কিন্তু এতিয়া ধুনীয়া হৈ আছে ধান। এয়া চাওকচোন, যেতিয়া পথাৰলৈ দাৱনীবিলাক নামিব তেওঁলোকৰ ব্যস্ততা বেলেগ হৈ যাব। তাৰ মাজতে আহিছে আকৌ ৰাস, পাল নাম, আকৌ আহিছে দীপনিতা, কালী পূজা, নানা ধৰণৰ উৎসৱবিলাক আহি আছে ৰাইজৰ মাজলৈ। বাৰু যে কি নহওক, ৰাইজে ভালদৰে ধানবিলাক দাই চপাই নি আদায় কৰিব পাৰিলেই হ'ল আৰু, নহয় জানো? সেয়াই আমি কামনা কৰোঁ। বাকী সকলোৰে ভালেই চাগে, আশা কৰোঁ সকলোৰে এই বছৰটি সুখ শান্তিৰে সুকলমে ফূৰ্তিত পাৰ হয়, সেয়াই আশা কৰোঁ। মানুহৰ জীৱনে কিনো আৰু। এয়া মই দেখুৱাইছোঁ। তাৰপিছত আহিছে এয়া সৰিয়হ তলি, সৰিয়হ বাই আছে, বালে 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 এয়া পুলি গজিছে আৰু অলপ অলপ পুলি গজিছে, এয়া গজি আহি আছে। এয়া এতিয়া এইডোখৰ ছাঁ যে ইমান ভাল নহ'ব বস্তু। ঠিক আছে গাইজ, আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। পাৰিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ।